Hello students, today we are going to discuss a poem from your syllabus and it is Fog, which is written by Carl Sandburg. So fog যাৰ কালি তোমালোকে বাহিৰলৈ ওলাই গলে কি দেখা পোৱা বগা বগা ধুঁৱলি কুঁৱলি আৱৰণেৰে ঢাকি থোৱা গোটেই বায়ুমণ্ডল দেখা পোৱা নহয় একেবাৰে ধুঁৱলি কুঁৱলি আমি দেখা পাওঁ বস্তুবোৰ দেখাই নাপায় ক'ত কি আছে ৰাস্তাত একো দেখা নাপায় গাড়ী মটৰো আনকি বৰ অসুবিধা হয় চলাবৰ কাৰণে কাৰণ গোটেইখন কুঁৱলিৰে আৱৰি থাকে ঘন কুঁৱলিৰে সম্পূৰ্ণ বগা দেখা পোৱা যায় সেইটোকে কয় ফগ এতিয়া ফগ আৰু মিষ্ট নিয়ৰ আৰু কুঁৱলীৰ মাজত এটা পাৰ্থক্য আছে নিয়ৰ সাধাৰণতে লাইট হয় ইমান বেছি ঘন নহয় and fog is thicker than mist কুঁৱলী হৈছে নিয়ৰতকৈ বেছি ঘন বগা একো দেখা নাপায় কুঁৱলী পৰিলে now let's see the poem fog the fog comes on little cat feet fog মনে মনে আহে বুলি কৈছে মেকুৰী যেনেকৈ মনে মনে আহে ঠিক তেনেকৈ ফগ মনে মনে আহে আমি কোনো শব্দ শুনা নাপাওঁ মাত্ৰ দেখো যে আহি গোটেই পৃথিৱী ঢাকি পেলায় ইয়াত কৈছে যে the fog comes on little cat feet মেকুৰীৰ দৰে ই মনে মনে আহে it sits looking over harbor and city আৰু হাৰ্বাৰ মানে বন্দৰ য'ত নেকি জাহাজবোৰ ৰয় সাগৰ বা মহাসাগৰ য'ত জাহাজ ৰোৱা ঠাইকে হাৰ্বাৰ বুলি কোৱা হয় বন্দৰ বুলি কোৱা হয় গতিকে হাৰ্বাৰৰ ওপৰত ফগ পৰি বহি থাকে আৰু চিটিৰ ওপৰত বহি থাকে বুলি কৈছে আৰু বহি পেলাই ইয়াৰ চাৰিওফালে চাই থাকে on silent haunches মনে মনে আঠু বেকা কৰি বহি মনে মনে চাই থাকে and then moves on আৰু অলপ সময়ৰ পিছত নিজে নিজে গুচি যায় বেলেগ এখন ঠাইলৈ গুচি যায় এতিয়া ফগ যে আহে আমি গম নোপোৱাকৈ আহে কোনো প্ৰেডিকশ্যন নকৰাকৈ আহে আমি কোনো তাৰ আগজাননী নাপাওঁ মনে মনে আহি যেনেকৈ মেকুৰী এটা ৰুমত মনে মনে বহি থাকে আমি গম নোপোৱাকৈ আৰু চাই থাকে ঠিক তেনেকৈ ফগেও পয়েটে কৈছে যে ফগে আহি পেলাই কি কৰে বন্দৰ আৰু চিটিৰ ওপৰত বহি চাৰিওফালে চাই থাকে যেনেকৈ মেকুৰীয়ে পিছ ফেঙৰ হাইণ্ড লেগৰ ওপৰত বহি যেনেকৈ চাই থাকে ঠিক তেনেকৈ ফগেও চাই থাকে বুলি কৈছে আৰু লাহে লাহে সি অলপ সময় থাকি নিজে নিজে যেনেকৈ আহিছিল মনে মনে আকৌ গুচি যায়গৈ এতিয়া ইয়াত ফগক পাৰ্চনিফাই কৰা হৈছে ফগ যেনেকৈ মনে মনে আহে ইট কামছ নিজে আহে আচলতে নিজে নিজে এনেকৈ নাহে হয়নে গতিকে চলি আহে বুলি কৈছে ফগ কিন্তু আচলতে মেকুৰীৰ দৰে আহে বুলি কৈছে সেইটো পাৰ্চনিফাই কৰা হৈছে আৰু চিটছ এনেকৈ সেই বহে যে ফগে জানো বহে নবহে গতিকে পাৰ্চনিফাই কৰাৰ কাৰণে এইটো চিট এণ্ড লুকিং আৰু চাই থাকে বুলি কৈছে আৰু মেটাফৰ ইয়াত ইউজ কৰা হৈছে অন লিটল কেট ফিটৰ লগত তুলনা কৰি পেলাই ইয়াত মেটাফৰ ইউজ কৰা হৈছে যেনেকৈ ফগবোৰ আহে আৰু লাহে লাহে সি মনে মনে গুচি যায় কবিতাটোৰ অতি সুন্দৰ কাল্পনিক সৌন্দৰ্য ইয়াত দাঙি ধৰিছে পয়েটৰ ইমাজিনেশ্যন অতি অতুলনীয় হৈছে এতিয়া এই পয়েমত আমি কুৱেশ্যন কি পাওঁ চোৱা What does Sandberg think the fog is like? Sandberge fogok কিহৰ নিচিনা বুলি কৈছে Poet Sandberg thinks that the fog is like a cat. Secondly, one more question. Find three things that tells us that the fog is like a cat. Fog cator নিচিনা কিয় কৈছে কিহৰ কাৰণে fogok cator নিচিনা বুলি কৈছে The answer is it is because it comes quietly like a cat. Secondly, it stays for some time like a cat looking around it.
and thirdly, then it moves on quietly like a cat. One more question may be there. What is harbor? Bondor ki. Then you can write it like that. It is an area of water protected from the open sea by land or walls in which ship can shelter. এটা সাগৰ মহাসাগৰৰ পৰা এটা পৃথক কৰি এটা পানীৰ এটা এৰিয়া য'ত নেকি হেৰিবোৰ ৰয় জাহাজবোৰ ৰয় ঠিক আছে এইখিনিয়ে ফগৰ কোৱেশ্চন তোমালোকে অতি সুন্দৰ সৰু কবিতা এইটো কোৱেশ্চনো বহুত কম থাকিব মাত্ৰ অলপ চালে বুজি পাবা থ্যাংক ইউ